आइजोफोरनि गोहोखौ गोख्रों खालामनाय आरो रांखान्थि बिथिङाव फोजौखांनायनि थांखिजों सेल्फ हेल्प ग्रुपफोरनो बिटिआर सरकारनि रांखान्थि अनसुंथाइ। क'क्राझाराव फिन 17,000नि बांसिन सेल्फ हेल्प ग्रुपफोरनो 25,000 रांनि चेक बिलाइ गथायदों बिटिआर सरकारा। बिसायख'थिनि समाव खोथा होनाय बायदि इउपिपिएल दोलोआ सरकार खुंथायनि गोहोआव फैनायनि उनाव आइजो गावसुंथा आफाद एबा सेल्फ हेल्प ग्रुपफोरनो माइनाव सोरां मुंनि बिथांखि जागायनानै बिटिआरनि मोनफ्रोमबो आइजो गावसुंथा आफादफोरनो 75,000 रांनि गिबि केसटि हिसाबै 25,000 रांनि अनसुंथाइखौ होगासिनो थानायखौ नुनो मोन्दों। बिटिआर सरकारा गासै 6,000 सेल्फ हेल्प ग्रुपफोरनो 75,000 अनसुंथाइ होनो थांखि लानाय बायदियै गिबि केसटि हिसाबै क'क्राझार जिल्लानि सिङाव थानाय तिनिआलियाव मोनसे हाबाफारि खुंनायनि गेजेरजों बिटिआर सरकारा दिनै क'क्राझार आरो चिरां जिल्लानि मोन 10 बियाबनि गासै मोन 1,788 सेल्फ हेल्प ग्रुपफोरनो 25,000 रांखान्थि अनसुंथाइनि चेक राननाय जायो। बे चेक राननाय हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', रायजो सभानि एमपि रेनगोरा नार्जारी, एमएलए लरेन्स इस्लारी, बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जारी, अरूप कुमार दे, एमएलए मधु सेट्री, साइखं बसुमतारी, सजल सिंह बिथांमोनहा मुलाम्फागिरि सेल्फ हेल्प ग्रुपफोरनो रांखान्थि अनसुंथाइनि चेक बिलाइखौ गथायनानै होयो। बिटिआर सरकारों निजरे एटा फ्लेगशिप प्रोग्राम माइनाव सोरां बिथांखि फ्लेगशिप प्रोग्राम तो आमार जुआ बছৰ आरम्भ হৈছিলে যিসকল सेल्फ हेल्प ग्रुप विभिन्न कामत नियोजित হৈ আছে তেখেতসকলক বিটিআর सरकारों পৰা आर्थिक সাহায্য দিয়া আৰু ইয়াৰ টাৰ্গেটটো হৈছে 75,000 কিন্তু এটো তিনিটা কিস্তিত এটো দিয়া হ'ব আৰু जुआ বছৰ আমি 3,800 सेल्फ हेल्प ग्रुपक 25,000 কৰি দিয়া হৈছিলে। এই বছৰ আমি 6,000 सेल्फ हेल्प ग्रुपक 25,000 কৰি দিয়া হ'ব আৰু আজি 6,000 सेल्फ हेल्प ग्रुपर ভিতৰত ইতিমধ্যে আমি হালবাৰী, বিজনী আৰু মছলপুৰ সাব ডিভিজনটো দিয়া হ'ল। আজি আমাৰ পৰ্বতজৰা, গোসাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং এইখিনি সাব ডিভিজনত আজি দিয়া হৈছে। প্ৰায় 1700তকৈ অধিক आमार सेल्फ हेल्प ग्रुपक 25,000 चेक आमी वितरण करिছো। आमी बडोलेण्डत शांति आहार पिছত नतुन एटा जागरण आमी आरम्भ करिছো। এই जागरणটো হৈছে যে এডুকেशनर शिक्षार कारणे जागरण आमार प्रत्येकजन छात्र छात्रीয়ে যাতে गुणगत शिक्षा पाब पारे। सेकेंडটো হল অৰ্থনৈতিক जागरण। इमान बছৰে आमार অঞ্চলত अस्थिरतार कारणे आमार अर्थनैतिकभावे पिछ परि आसिले। এই কারণে আজি অৰ্থনৈতিক নতুন জাগৰণ অৰ্থনৈতিক নতুন সংগ্ৰাম আৰম্ভ কৰিছো আৰু সেই অৰ্থনৈতিক সংগ্ৰামত আমি মেইনলি টাৰ্গেট কৰিছো আমাৰ মহিলাসকলক, বাইদেউসকলক, যিসকলে নেকি পুৱাৰ পৰা গধূলিলৈকে পৰিয়ালটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে, সমাজটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে। তেখেতসকলক আমাৰ প্ৰায় 20টা বিভিন্ন স্কিম আমি বনাইছো যিয়ে নেকি ডাইৰেক্ট লাভটো আমাৰ বাইদেউসকলে পাব আৰু ইয়াৰ কাৰণে এই মাইনাও সোৰাং বিথাংকিৰ দ্বাৰা 25,000 যেটো চেক দিছো তেখেতসকলক টাৰ্গেট কৰি দিয়া হৈছে। আৰু এটা জাগৰণটো হৈছে বিটিআৰ অঞ্চলত যাতে চিৰস্থায়ীভাৱে শান্তি, সম্প্ৰীতি, নিৰাপত্তা আৰু সমন্বয়টো থাকে। ইয়াৰ কাৰণে সমাজৰ লগত বিটিআৰ চৰকাৰখনে 100% এংগেজ হৈ পেলাই সকলো জাতি, জনগোষ্ঠী, ধৰ্মৰ লোকৰ একেলগে আমি থাকি পেলাই এটা নতুন জাগৰণ আৰম্ভ কৰিছো। অনাগত দিনত যাতে ভাৰতৰ ভিতৰত বিটিআৰ অঞ্চলটো সকলোতকৈ শান্তিৰ এটা স্থান হ'ব পাৰে এইটো লক্ষ্য ৰাখি আমি এই তিনিটা জাগৰণ আৰম্ভ কৰিছো। মই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছো। আজি তেখেতে যোৱাকালি অসমলৈ আহিছিলে, আমি সকলো আদৰণি জনাইছো আৰু ইয়াৰ লগতে আমি ধন্যবাদ জনাইছো যে তেখেতে আজি ভাৰতবৰ্ষৰ শেষজন ব্যক্তিলৈকে চিন্তা কৰিছে আৰু সেই ব্যক্তি যিখিনি বিটিচিত আছে, যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ, আজি তেখেতৰ বিভিন্ন আঁচনিৰ দ্বাৰা লাভ হৈছে। ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো। তেখেতে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কাৰণে, আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ কাৰণে যি এটা সপোন দেখিছে, যি এটা আঁচনি আনিছে, এই আঁচনিটো আমি সদায় সহায় কৰি যাম আৰু ইয়াৰ লগত আমি সদায় কাম কৰি যাম।
আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে স্বাধীনতাৰ পিছত প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে নেকি মানৱতাৰ শ্ৰেষ্ঠ চিন্তা কৰি কিছুমান কাম অসমত আৰম্ভ কৰিছে। অৰুণোদয় দিয়া হৈছে, মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাক মাফ কৰিছে। আজি ৰেচন কাৰ্ডৰ লগত 5 লাখ টকা পৰ্যন্ত হেল্থ যিটো আমাৰ কেয়াৰৰ কাৰণে নিজৰ বেমাৰ আজাৰ চোৱাৰ কাৰণে 5 লাখ পৰ্যন্ত তেখেতসকলক সহায় কৰাৰ কাৰণে আঁচনি আনিছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি হাজাৰ হাজাৰ বাইদেউসকল মাসকল আহি আমাৰ এই সংগ্ৰামত অংশগ্ৰহণ কৰা, চেক ৰিচিভ কৰাৰ লগতে এই সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে মই তেখেতসকলকো BTR চৰকাৰৰ হৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশ এটা আহি গ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষখন নেতৃত্ব দিব। আৰু আমাৰ BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আগত আছিল, অনাগত দিনতো আমি তেখেতৰ লগত সদায় থাকিম আৰু তেখেতক শক্তিশালী ৰূপত আগুৱাই নিয়াত আমি সদায় সহায় কৰি যাম। যিটো লাখপতি মহিলা বা লাখপতি বাইদেউ 1,33,000 আমি চিলেকশ্যন কৰিছোঁ। ইয়াৰ ভিতৰত প্ৰথম কিস্তিত 10,000 বাইদেউসকলক আমি প্ৰায় 100 কোটি টকা খৰচ কৰি তেখেতসকলৰ বিভিন্ন আঁচনি তেখেতসকলে কৰিব বিচৰা, বোৱা কটা কৰিব বিচৰা, মুৰ্গী পালন, গাহৰি পালন, আচাৰ বনোৱা, মাছৰুম বনোৱা বিভিন্ন কাৰ্যত তেখেতসকলক আমি ডাইৰেক্ট সহায় কৰি আছোঁ। আৰু এটা 10,000টো আমাৰ ৰেডি হৈ গৈছে। হয়তো নিৰ্বাচনৰ কাৰণে সকলোকে আমি চেক বিতৰণ কৰিব নোৱাৰিম। কোড অফ কণ্ডাক্ট উঠি যোৱাৰ লগে লগে এই 10,000ক 5 কিস্তি দিম। আৰু এই বছৰৰ শেষৰ ফালে আৰু 15,000 আমি ৰেডি কৰি আছোঁ। তেখেতসকলক এই বছৰৰ শেষৰ ফালে আৰু 15,000ক আমি ডাইৰেক্ট আৰ্থিক সাহায্য কৰিম। গতিকে আমাৰ টাৰ্গেটটো হৈছে 1,33,000 প্ৰথম কিস্তিত আমি বাইদেউসকলক লাখপতি হোৱাত আমি সহায় কৰিবলৈ গৈ আছোঁ।